ফোন কৰিলে তোৰ মাতটো এনেকুৱা বেয়া হয় আৰু কেলে ঢেউৱা খাই দিলি তাৰমানে না ঘাঁহ খাই দিলি মোক চিনি নাপাওঁ ভালকৈ হয় ন এটা কথা চিন্তা কৰিবি তহঁতৰ নাৰী জীৱনটোৱে বেলেগ আমাৰ জীৱনৰ নিচিনা নহয় তহঁতি তাৰমানে লোৱা সলাবলৈ বিচাৰ বৰশী নিচিনা হয় ন এটাকে টোপ খোৱা নেও তাৰমানে তহঁতি সুস্মিতা তোমাক মই ভাল পোৱা আজি 13 বছৰ উকলি গ'ল মই আধা বয়স গ'লে কুকুৰৰ তাৰমানে 2টা বয়স গুচি গ'ল তোৰ বাপেৰৰ মাৰক কাটি পেলাম নে নাই তোক মানিম তই ডাইৰেক্ট এটা ৰিয়েলি মোক আজি একদম ধায়াকৈ মেছেজ এটা ৰাতি 1টা বজাত তোৰ বাপেৰে কেইটকা দৰমহা মই সেইবোৰ নুসুধোঁ তহঁতক কাঠৰ মাললৈ মই অহা কৰা নাই তোৰ কাঠৰ মাললৈ মই অহা কৰা নাই মাত্ৰ হৃদয়ে আমাৰ কিবা এটা মিলিছে তোক আনিবলৈ বিচাৰিছোঁ হা তই এটা কথাই ক সুস্মিতা মই তোক কোনোদিন বেয়াকৈ নকওঁ মই হৃদয় কমলকৈ কওঁ আজিতো বোলে মোক খং উঠিছে কেলৈ কৈছে তই ৰাতিপুৱা মই কল কৰিলোঁ তই কলি মোৰ গা ভাল নহয় তই পাৰ্থৰ লগত কেনেকৈ কথা পাতি হা পাৰ্থৰ কি কৰপতি ঘৰ লোৱা আনি তাৰমানে সিও দোকানৰ মচুমাহে খায় মোৰ দোকানৰ মচুমা খায় সি মাৰিপতি মচুমা খায় মোৰ মচুমা খায় তাত কি কথা থাকিলে হা মই লেট্ৰিনলৈ গাড়ীত যাওঁ পাৰ্থ লেট্ৰিনলৈ গাড়ীত যায় নেকি তুলনা কৰি চাবি মোৰ লগত তোৰ আমাৰ ঘৰত ভাত খাওঁতে মাছৰ কাঁইট লাগোঁতে মই এটা মন্ত্ৰমাৰী কাঁইটডাল উল্টাকৈ তোক লৈ আহিছিলোঁ বমি চমি নোহোৱাকৈ তই কেলৈ বুজি নাপালি তই মোক চিনি নাপাওঁ ভালকৈ তোক মই যিদিনাখন আনিম তই সেইদিনাখন চাবি 7 লাখ মানুহ মোৰ ঘৰত পেণ্ডেলত থাকিব তহঁতৰ ঘৰৰ পৰা মই তই চুক আনিম তোক কলেজ যাবলৈ আহিম তোৰ বাপেৰ মায়েনো কেইটকা পইচা দি তোক ৰাখিব পাৰে চামচোন বাৰু মাত্ৰ তই কলেজত কোনটো টাইমলৈকে তই টাইম দিব পাৰ মোক এইটো টাইম দে বাপেৰ মালৰ কথা নাপাতো এটা কথা চিন্তা কৰিবি তোৰ বাপেৰে কেছ দিব মই মগনীয়াকৈ খেলিম তোৰ বাপেৰে ডাইৰেক্ট পইচা দি দিব হ'লতো কোন জিকে দেখা যাব কেলা তই চিনি নাপোৱা মই একনীয়া পাওঁ বুলি ভাবিছ নি তই তাৰমানে মই অকলে কোটা কৰি আহিম বুলি ভাবিছোঁ মোৰ লগত থংকি হাজেগৈ আছে প্ৰভাত হাৰিবই আছে দিগন্ত শৰ্মা আছে মন্ত্ৰী এটাকেইটা মোৰ হাতত ওলোৱা মোৰ লগত একেলগে শুই থাকে কেলা বমি কৰে হিমন্তে মোৰ পৰহি মোৰ ঘৰত বমি কৰি থৈছে সুধিবি কেলা বাজপেয়ী যে এই বাজপেয়ী সেইটো মোৰ লগত চিগাৰেট একেটাকে খাওঁ আকৌ তেনেকুৱা মানুহৰ লগত তই হাত মিলাবলৈ গৈছ কেঁচু খানি হাত মিলাবলৈ লৈছ কেলে তই মাথো কৈ দে তামিলদা আই লাভ ইউ বুলি এবাৰ কৈ দে মোক তেতিয়া মোৰ জীৱতে সদগতি পাব হেৰামি এইবোৰে তহঁতৰ চৰিত্ৰ দেখা যাব কোন মাইকেলে আঙুঠি পিন্ধাই বাপেৰে প্ৰথম কাটন মাৰ কাটন তোক চুচুৱাম ভালেমানটো চুচুৱাম খেলা নৰালিটো গোৱালি চুচুৱাই দে কোন পুলিচে তোক ৰাখিব পাৰে চাম চিনি নাপাওঁ ভালকৈ তই মোক কেলা নিসিজা আলু বুলি ভাবিছ তই মোক 2 ইঞ্চি গজাল বুলি আহিছ নি হাতুৰিয়ে মৰিলে সোমাম বুলি তোৰ মাৰে কিমান টাইমত পায়খানা কৰে মোৰ সুধি হিচাপ আছে বাপেৰে কোনখন দোকানৰ মাল খাই হিচাপ আছে কি মোৰ লগত টুটি মিটিং কৰিবি তোৰ বাপেৰে যিকেইটা দৰমহা পায় মোৰ টুথব্ৰাছ কৰোঁতে যায় সেইকেইটা জান নাজান জান মই এতিয়া কাপোৰবোৰ ফাটি গ'লতো তোৰ মৰম হেৰাই গ'ল এতিয়া বিশালত 65,000 দি কোনে চুইজাৰ দিছিলে কোন মাইকেলাই দিছিলে তোক হা মই ষ্টিলৰ আঁঠুৱা কোনে দিছিলে তোক তোৰ মহে যেতিয়া কামুৰিছিলে তহঁতৰতো প্লাষ্টিকৰ আঁঠুৱা এটা তৰিছিলি ষ্টিলৰ আঁঠুৱা তোক কোনে দিছিলে কোনে খুৱাইছিলে কোন মাইকেলে খুৱাইছিলে হেৰামি এইবোৰ কথা কৈছ এনেই কৈছোঁ কি কৈছ এই কাইলৈ আহিবি এই পাৰ্কত কথা এটা এইটো বাপেৰলৈ খং উঠিয়ে কথাবোৰ কৈ আছোঁ সেই তোক এৰি দিব নোৱাৰো কেলা খেলা কৰপতি জীয়েক হ'লেওতো মই তোক হাত দিম মই লাগিলে পইতা পটনিয়ে খাওঁ কিন্তু তথাপিতো এৰিব নোৱাৰো পঢ়ি জাঙিয়া পিন্ধিয়ে গুচি গ'ল তহঁতলৈ কেলা খঙত পাছতে চাইছোঁ কেলা জাঙিয়াহে আছে তহঁতৰ কেলা বগা কুকুৰটো ৰৰকৈ ধৰিছে টিকাত এবখলা নিলেও বেজি লৈ আছোঁ 900 টকীয়া বগা চাউল খাবই নোৱাৰো জাতিলাটোলৈ যাবই নোৱাৰো তথাপি তোক মই এৰি দিব নোৱাৰো হ'ব আছে গৌ নেবাহাল তাক বাচি পালচা লয় তহঁতৰ বাপে মাৰ লগত কথা পতাতকৈ কেলা তহঁতৰ গোটেইকেইটা গাঁত কাটাখিনি পুতি থৈ ভাল হ'ব